ভ্লাদিমিৰ পুটিন পৃথিৱীৰ আটাইতকৈ ধনী শক্তিশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন। যেতিয়া ছোভিয়েট ইউনিয়ন ভাগিলে তেতিয়া ভয়ংকৰ প্ৰব্লেম আছিল, কৰাপশ্যন আছিল, মাফিয়া ৰাজ আছিল আৰু ছোভিয়েট ইউনিয়ন সম্পূৰ্ণৰূপে গাঁতত সোমাই গৈছিল। প্ৰেছিডেণ্ট বৰিছ ইলষ্টানৰ পাছতেই ভ্লাদিমিৰ পুটিনৰ আগমন ঘটিল। পুটিন ইকনমিকেলি, ছ'চিয়েলি আৰু পলিটিকেলি ৰাছিয়াক বহুত বদলি কৰিলে আৰু সকলোতকৈ পাৱাৰফুল হৈ পৰিল। পুটিন স্পাই আছিল। এটা সময় আছিল যেতিয়া পুটিনৰ লগত কোনো কাম নাছিল, দুখীয়া জীৱনৰ মাধমাৰ খাই আছিল আৰু তাৰ পৰাই ওৱান অফ দ্য মষ্ট পাৱাৰফুল প্ৰেছিডেণ্ট হ'ল আৰু বহুত টকা ঘটিল। কোৱা হয় যে পৰ্দাৰ আঁৰত পুটিন বিল গেটছতকৈও বহুগুণেই ধনী ব্যক্তি। ভ্লাদিমিৰ পুটিনৰ জন্ম হৈছিল 7 অক্টোবৰ 1952 ছেণ্ট পিটাৰ্ছবাৰ্গত। ছেণ্ট পিটাৰ্ছবাৰ্গ সেই সময়ত মাফিয়া চিটি হিচাপে জনাজাত আছিল। পুটিনৰ দুজন ভায়েক আছিল, পিটাৰ আৰু এলবাৰ্ট। দুয়োৰে মৃত্যু ঘটিছিল। পুটিনৰ পিতাক ছাবমেৰিনত কৰ্মৰত আছিল আৰু মাক ফেক্টৰী ৱৰ্কাৰ আছিল। ৱৰ্ল্ড ৱাৰ II পাছত এটা সৰু এপাৰ্টমেণ্টৰ এটা সৰু ৰুমত গোটেই ফেমিলিটোৱেই জীৱন নিৰ্বাহ কৰিছিল। ৱৰ্ল্ড ৱাৰ IIত পুটিনৰ দেউতাকৰ ৰাছিয়ান আৰ্মিৰ হৈ যথেষ্ট অৱদান আছিল। চিনেমা চাই ভাল পোৱা ভ্লাদিমিৰ পুটিনে 16 বছৰ বয়সত অৰ্থাৎ 1968ত KGB অফিচ গৈ ক'লে যে মই স্পাই বনিব বিচাৰোঁ। অফিচাৰে চাই ক'লে যে কেইবছৰমানৰ পাছত আহিবা। 7 বছৰৰ পাছত ল' ডিগ্ৰী লৈ পুনৰ স্পাই বনিবলৈ আহিল। জুডোত ব্লেক বেল্ট আছিল পুটিন। পুটিন স্পাই হৈ থাকোঁতেই বহুত ইণ্টাৰনেশ্যনেল লিডাৰ এওঁৰ ওপৰত প্ৰভাৱিত হৈছিল। ইনফেক্ট জৰ্জ ডব্লিউ বুছে যেতিয়া পুটিনক লগ পাইছিল তেতিয়া তেওঁ কৈছিল, এওঁৰ চকুত মই দেখিছোঁ এওঁ বহুত পিয়'ৰ আৰু এওঁই এদিন সম্বন্ধবোৰ ঠিক কৰিব। 1972ত ভ্লাদিমিৰ পুটিনে ল' ষ্টুডেণ্ট হ'ল আৰু 1975ত ল' ডিগ্ৰী ল'লে। 1980ৰ প্ৰথম ভাগত KGB স্কুল, মস্কোৰ নম্বৰ 1 স্কুলত তেওঁ ট্ৰেইনিঙত যোগদান কৰিলে। ট্ৰেইনিঙৰ পাছত পুটিনে ছেকেণ্ড চিফ ডাইৰেক্টৰেট হিচাপে কাম কৰিলে। 1985ৰ পৰা 1990 লৈকে ইষ্ট জাৰ্মানীত ট্ৰেন্সলেটৰ হিচাপে কভাৰ আইডেণ্টিটি লৈ তেওঁ কৰ্মৰত আছিল। ছোভিয়েট ইউনিয়ন আছিল 15খন দেশৰ সমাৱেশ। মিখেল গোৰ্বাচেভ 1990 পৰা 91ত ছোভিয়েট ইউনিয়নৰ এওঁ লাষ্ট প্ৰেছিডেণ্ট আছিল। এওঁৱেই ছোভিয়েট ইউনিয়ন ভংগ কৰিলে। এই ঘটনাই ভ্লাদিমিৰ পুটিনক বহুত হতাশ কৰিলে। ইষ্ট জাৰ্মানীৰ পৰা আহি তেওঁৰ বাবে ৰাছিয়া একেবাৰে অচিনাকি হৈ পৰিল আৰু থিৰাং কৰিলে যে ৰাছিয়াৰ শেষ হোৱা পাৱাৰ তেওঁ আকৌ গোটাব আৰু এই বিশাল সাম্ৰাজ্য আকৌ গঢ়িব। সেই সময়ত ৰাছিয়াৰ মানুহবোৰ বহুত দুখীয়া আছিল। সেই সময়ত শাসনভাৰ আছিল বৰিছ ইলষ্টেনৰ হাতত। ইলষ্টেন বহুত বেছি কৰাপ্টেড লিডাৰ আছিল। দেশক বচাবৰ বাবে ইলষ্টেনক ৰিপ্লেচ কৰাটো বহুত দৰকাৰী হৈ পৰিছিল। এতিয়া পুটিনে লাহে লাহে পলিটিক্সত আহিল। এখোজ দুখোজকৈ 1991ত পুটিন প্ৰাইম মিনিষ্টাৰ হ'ল ৰাছিয়ান গভৰ্ণমেণ্টৰ। 1999ত ইলষ্টেনে পদত্যাগ কৰিলে আৰু পুটিন এক্টিং প্ৰেছিডেণ্ট হ'ল আৰু অৱশেষত 2000 চনৰ 7 মে'ত প্ৰেছিডেণ্ট হ'লগৈ ভ্লাদিমিৰ পুটিন। কোৱা হয় যে প্ৰেছিডেণ্টশ্বিপ ইনগ্ৰেশ্যন চেৰিমনীত পুটিনক অপ'জ কৰা বহুত ব্যক্তি সেই সময়ত চিৰদিনৰ বাবে নাইকিয়া হৈ গৈছিল। 2004 চনত প্ৰেছিডেন্সিয়েল ইলেকশ্যনত পুটিন ৰি-ইলেক্ট হ'ল। যিহেতু ৰাছিয়াৰ সংবিধান অনুসৰি একেজন ব্যক্তি একেৰাহে দুটা কাৰ্যভাৰৰ বাবে প্ৰেছিডেণ্ট হৈ থাকিব নোৱাৰে। সেইবাবে 2008ৰ পৰা 2012 চনলৈকে পুটিনে ৰাছিয়াৰ প্ৰাইম মিনিষ্টাৰ হিচাপে কৰ্মৰত আছিল আৰু 2012 চনত পুটিন আকৌ প্ৰেছিডেণ্ট হ'ল। 2018 চনত ভ্লাদিমিৰ পুটিন আকৌ ৰাছিয়াৰ প্ৰেছিডেণ্ট হিচাপে ৰি-ইলেক্টেড হ'ল। ধন্যবাদ।